বন্ধু বান্ধৱীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম আছাম ইকনমি MCQ। আহা ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য অল্ডেষ্ট ষ্টক এক্সচেঞ্জ অফ এছিয়া? এছিয়াৰ সকলোতকৈ পুৰণা ষ্টক এক্সচেঞ্জ কোনটো আছিল? অপশ্যনসমূহত চাবা। এত আছে নেশ্যনেল ষ্টক এক্সচেঞ্জ নিউ দিল্লী, বিত আছে হংকং ষ্টক এক্সচেঞ্জ, চিত আছে বম্বে ষ্টক এক্সচেঞ্জ আৰু ডিত আছে নান অফ দ'জ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বম্বে ষ্টক এক্সচেঞ্জ। কাৰণ বম্বে ষ্টক এক্সচেঞ্জ যে আছিল একেবাৰে সবাতোতকৈ পুৰণা অল্ডেষ্ট ষ্টক এক্সচেঞ্জ ক'ত? এছিয়া মহাদেশৰ ভিতৰত। নেক্সট কুৱেশ্যনলৈ আহোঁ। কুৱেশ্যন নম্বৰ 2, হুইচ অফ দ্য ফ্ল'য়িং ইজ দ্য অল্ডেষ্ট বেংক অফ ইণ্ডিয়া? আমাৰ ভাৰতবৰ্ষত সকলোতকৈ পুৰণা বেংক কোনটো আছিল? অপশ্যন এত আছে বেংক অফ হিন্দুস্তান, বিত আছে বেংক অফ কলকাতা, চিত আছে বেংক অফ বম্বে আৰু ডিত আছে বেংক অফ মাদ্ৰাছ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, বেংক অফ হিন্দুস্তান। বেংক অফ হিন্দুস্তানে আছিল ভাৰতবৰ্ষৰ সবাতোতকৈ পুৰণা বেংক। কুৱেশ্যন নম্বৰ 3, দ্য অল্ডেষ্ট বেংক অফ ইণ্ডিয়া ষ্টিল ইন এক্সিষ্টেঞ্চ ইজ? ভাৰতবৰ্ষৰ পুৰণা বেংকসমূহৰ ভিতৰত কোনটো বেংক এতিয়াও এক্সিষ্ট হৈ আছে, মানে আছে? অপশ্যনসমূহত চাবা। এত আছে বেংক অফ হিন্দুস্তান, বিত আছে বেংক অফ বৰোদা, চিত আছে বেংক অফ কলকাতা, ডিত আছে নান অফ দ'জ। কুৱেশ্যন নম্বৰ 3 কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বেংক অফ কলকাতা। মনত ৰাখিবা, এইটো এক্সামত প্ৰায় আহে। কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফ্ল'য়িং body authorize the credit limit to the National Co-operative Market Federation? National Co-operative Market Federationক কোনে অথৰাইজ কৰে? অপশ্যনসমূহত চাবা। এত আছে RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, বিত আছে নাবাৰ্ড, নাবাৰ্ড মানে হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট, চিত আছে সেবি আৰু ডিত আছে IFCI। 4 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, নাবাৰ্ড। নাবাৰ্ডৰ ফুল ফৰ্মটো মই ক'লোঁ তোমালোকক, নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট। কুৱেশ্যন নম্বৰ 5, দ্য কাৰেক্ট ফৰ্মুলা অফ নেট ইণ্টাৰেষ্ট ইনকম? নেট ইণ্টাৰেষ্ট ইনকমৰ কাৰেক্ট ফৰ্মুলা কোনটো হ'ব? অপশ্যন এত আছে ইণ্টাৰেষ্ট আৰ্ন প্লাছ ইণ্টাৰেষ্ট পেইড, বিত আছে ইণ্টাৰেষ্ট আৰ্ন মাইনাছ ইণ্টাৰেষ্ট পেইড, চিত আছে ইণ্টাৰেষ্ট আৰ্ন মাইনাছ ইণ্টাৰেষ্ট লষ্ট আৰু ডিত আছে নান অফ দ'জ। 5 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ইণ্টাৰেষ্ট আৰ্ন এণ্ড মাইনাছ ইণ্টাৰেষ্ট পেইড, মানে ইণ্টাৰেষ্ট আৰ্ন মাইনাছ ইণ্টাৰেষ্ট পেইড। কিমান টকা আৰ্ন কৰিলে আৰু কিমান টকা পেইড কৰিলে, সেইটোৱে হৈছে নেট ইণ্টাৰেষ্ট ইনকমৰ ফৰ্মুলা। কুৱেশ্যন নম্বৰ 6, দ্য ডিফাৰেঞ্চ বিটুইন ফিস্কেল ডেফিচিট এণ্ড ইণ্টাৰেষ্ট পেইড অন বৰোয়িং অফ দ্য প্ৰিভিয়াছ ইয়েৰ ইজ কল্ড? বৰোয়িং মানে ধাৰ লোৱা আৰু ফিস্কেল ডেফিচিট তোমালোকে জানাই। অপশ্যনসমূহত এত আছে প্ৰাইমেৰী ডেফিচিট, বিত আছে ছেকেণ্ডেৰী ডেফিচিট, চিত আছে বাজেট ডেফিচিট আৰু ডিত আছে ফিস্কেল ডেফিচিট। ফিস্কেল ডেফিচিট হৈছে এটা বৰ্ষৰ কিমান টকা লাভ হ'ল আৰু কিমান লষ্ট হ'ল সেইটোৰ ওপৰত এটা গণনা কৰা। 6 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, প্ৰাইমেৰী ডেফিচিট, মানে তোমাৰ ই মুখ্য ডেফিচিট হ'ব। মানে ডেফিচিটটো একচুৱেলি বস্তুটো এটা আপ এণ্ড ডাউন ফ্লাকচুৱেট হৈ থাকিব। কিমান টকা আৰ্ন হৈছে, কিমান টকা লছ হৈছে, ৰেভিনিউ কিমান জেনেৰেট হৈছে, ইয়াৰ ওপৰত তোমাৰ হিচাপ নিকাচ কৰা হয়। কুৱেশ্যন নম্বৰ 7, হুইচ অফ দ্য ফ্ল'য়িং কাৰেক্ট ডিফাইন্স ফ্ৰম ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট FII ইন ইণ্ডিয়া? ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত কোনটো কাৰেক্ট হ'ব? অপশ্যনসমূহত চাবা। এত আছে দ্য পাৰ্চেছ অফ শ্বেয়াৰ এণ্ড বন্ডছ অফ ইণ্ডিয়া কোম্পেনীজ বাই ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ। কিছুমান বিদেশী ইনভেষ্টৰে তোমাৰ ভাৰতবৰ্ষৰ কিছু বস্তুত আহি তেওঁলোকে বণ্ড কিছুমান কেনা বেচা কৰে। আৰু 2 নম্বৰত আছে পাৰ্চেছ অফ ৰিয়েল ইষ্টেট বাই ফৰেন নেশ্যনেল। 3 নম্বৰত আছে দ্য পাৰ্চেছ অফ প্ৰডাকশ্যন অফ ছাৰ্ভিচ বাই ফৰেন কোম্পানী এণ্ড ইণ্ডিভিজুৱেল। এত আছে অনলি 1, বিত আছে 2, চিত আছে 3 আৰু ডিত আছে both 1 and 2। 7 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, অনলি 1, মানে তোমাৰ অপশ্যন A1 to A2, দ্য পাৰ্চেছ অফ শ্বেয়াৰ এণ্ড বন্ডছ অফ ইণ্ডিয়া কোম্পেনীজ বাই ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ। নেক্সট কুৱেশ্যনলৈ যাওঁ। কুৱেশ্যন নম্বৰ 8, ব্লেক ৰেভলিউশ্যন ইন ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ? ব্লেক ৰেভলিউশ্যন তোমাৰ কোনটোৰ লগত জড়িত আছিল ভাৰতবৰ্ষৰ ক্ষেত্ৰত? এত আছে পেট্ৰলিয়াম, বিত আছে ব্লেক চইল, চিত আছে ব্লেক গ্ৰেপছ, ডিত আছে নান অফ দ'জ। 8 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, পেট্ৰলিয়াম। পেট্ৰলিয়ামক ব্লেক গোল্ড বুলিও পোৱা যায়, মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 9, ৰেড ৰেভলিউশ্যন ইন ইণ্ডিয়া ইজ এছ'চিয়েটেড উইথ? ৰেড ৰেভলিউশ্যন কেতিয়া হৈছিল আৰু ই কাৰ লগত জড়িত চাবা। অপশ্যন এত আছে মিট প্ৰডাকশ্যন, বিত আছে টমেটো প্ৰডাকশ্যন, চিত আছে চিলি প্ৰডাকশ্যন। অপশ্যনসমূহত চাবা। এত আছে অনলি 1, বিত আছে 2, চিত আছে both 1 and 2 আৰু ডিত আছে 1, 2 and 3। 9 নম্বৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, both 1 and 2।
তোমাৰ মানে ৰেড ৰেভলিউশ্যন ৰঙা বিপ্লৱ কাৰ লগত জড়িত তোমাৰ মিট প্ৰডাকশ্যন আৰু 2 নম্বৰত আছে টমেটো প্ৰডাকশ্যন দুইটা বস্তু ৰঙা এই গতিকে ইয়াৰ লগত জড়িত চিলি প্ৰডাকশ্যন লগত জড়িত নহয় Question number 10. A Maharatna company can be invest up to which of the following amount in project independently? Maharatna company বোৰে কিমান সংখ্যক টকা তোমাৰ ইনভেষ্ট কৰিব পাৰে ভাৰতত অপশ্যনসমূহত চাবা এত আছে 1000 crore বিত আছে 5000 crore চিত আছে 10000 crore ডিত আছে 100 crore ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি 5000 crore মনত ৰাখিবা এইটো এক্সামত প্ৰায় আহে বন্ধু বান্ধৱীসকল তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে লাইক সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা নেক্সট কোৱেশ্চনলৈ আহোঁ কোৱেশ্চন নম্বৰ 11 Co-operative movement was initiated in which of the following sector of India অপশ্যনসমূহত চাবা এত আছে স্মল স্কেল এণ্টাৰপ্ৰাইজ বিত আছে এগ্ৰিকালচাৰ চিত আছে বেংকিং ডিত আছে নান অফ দোজ তোমাৰ Co-operative movement মেইনলি এগ্ৰিকালচাৰৰ লগত জড়িত খেতি আৰু কৃষি কাৰ্যৰ লগত ই জড়িত থাকে মনত ৰাখিবা Question number 12. The difference between revenue expenditure and revenue receipt is কিমান টকা ৰেভিনিউ তেওঁলোকে খৰচ কৰিল আৰু কিমান টকা ৰেভিনিউ তেওঁলোকে ৰিচিভ কৰিল ইয়াৰ মাজত ডিফাৰেন্সটো চাবা অপশ্যন এত আছে ৰেভিনিউ ডেফিচিট বিত আছে ফিস্কেল ডেফিচিট চিত আছে ইনকম ডেফিচিট আৰু ডিত আছে নান অফ দোজ 12 নম্বৰ কাৰেক্ট এনসাৰটো হ'ব ৰেভিনিউ ডেফিচিট Question number 13. Which of the following country launched first ever national family planning program গোটেই পৃথিৱীৰ ভিতৰত কোনখন দেশে প্ৰথমৰে তোমাৰ ফেমিলি প্লানিং কৰিব লাগে বুলি ৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল প্ৰেক্ষাপটত কৈছিল অপশ্যনসমূহত চাবা এত আছে ইণ্ডিয়া বিত আছে চাইনা চিত আছে অষ্ট্ৰেলিয়া ডিত আছে বাংলাদেশ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ইণ্ডিয়া ইণ্ডিয়া জনসংখ্যা তোমাৰ পৃথিৱীৰ ভিতৰত 2 নম্বৰ পজিশ্যনত ছেকেণ্ড পজিশ্যনত থকাৰ বাবে তোমাৰ ফেমিলি প্লানিং কৰিব লাগে বুলি কৈছিল এই গতিকে অপশ্যন এ হ'ব ইণ্ডিয়া তাৰপিছত লাহে লাহে এতিয়া চাইনাটো কৰা দেখা গৈছে Question number 14. The family planning insurance scheme was introduced in India. Which of the year? Family planning or insurance scheme ভাৰতবৰ্ষত কিমান চনত কৰিছিল অপশ্যনসমূহত চাবা এত আছে 1952 বিত আছে 1990 চিত আছে 2005 ডিত আছে 2015 14 নম্বৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 2005 2005 চনত তোমাৰ তেতিয়াহ'লে ফেমিলি প্লানিং ইনচুৰেঞ্চ স্কিম ভাৰতত ইন্ট্ৰডিউচ হৈছিল মনত ৰাখিবা এইটো এক্সামত আহে Question 15. National Mission for Financial Inclusion for ensure access to financial service, namely saving account, remittance, credit, insurance, pension in an affordable manner is the primary mission of. এইটো কোনটো মিছনৰ লগত জড়িত হয় অপশ্যনসমূহত চাবা এত আছে প্ৰধানমন্ত্ৰী কুশল যোজনা বিত আছে প্ৰধানমন্ত্ৰী জনধন যোজনা চিত আছে প্ৰধানমন্ত্ৰী কিষাণ যোজনা আৰু ডিত আছে নান অফ দোজ 15 নম্বৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি প্ৰধানমন্ত্ৰী জনধন যোজনা প্ৰধানমন্ত্ৰী জনধন যোজনাৰ লগত কিমান টকা বেংকত ক্ৰেডিট আছে কিমান টকা খৰচ আছে কিমান টকা জমা আছে সেইবোৰৰ লগত ই ওতঃপ্ৰোতভাৱে জড়িত Question number 16 Interest rate of saving bank account is India is decided by অপশ্যন এত আছে চাবা RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বিত আছে মিনিষ্ট্ৰী অফ ফাইনেন্স চিত আছে বেংক দেমছেল্ফ আৰু ডিত আছে নান অফ দোজ ইণ্টাৰেষ্ট ৰেট ছেভিং বেংক এটাৰ ক্ষেত্ৰত কোনে ডিচাইড কৰিব 16 নম্বৰ কাৰেক্ট এনসাৰটো হ'ব বেংক দেমছেল্ফ বেংকসমূহে Question number 17 Interest rate risks arise from Interest rate কেতিয়া risks arise হয় অপশ্যনসমূহত চাবা এত আছে fluctuating interest rate of bond owner 2 নম্বৰত আছে the sensitive of fluctuating depends on two things the bond's time and maturity and the coupon rate of the bond 3 নম্বৰত আছে তোমাৰ share market variation অপশ্যনসমূহত চাবা এত আছে only 1 বিত আছে only 2 চিত আছে only 3 ডিত আছে 1 and 2 17 নম্বৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 1 and 2 মানে ফ্লাকচুৱেটিং ইণ্টাৰেষ্ট ৰেট অফ দ্য বন্ড ওনাৰ আৰু 2 নম্বৰ থাকিব দ্য সেনচিটিভ এণ্ড ফ্লাকচুৱেটিং ডিপেণ্ডছ অন টু থিংছ দ্য বন্ডছ টাইম টু মেচিউৰিটি এণ্ড কুপন ৰেট অফ দ্য বন্ড নেক্সট কুৱেশ্যনলৈ যাওঁ কুৱেশ্যন নম্বৰ 18 দ্য ডিফাৰেঞ্চ বিটুইন দ্য টোটেল এক্সপেণ্ডিচাৰ এণ্ড টোটেল ৰিচিপ্ট তোমাৰ টোটেল কিমান খৰচ কৰিলে আৰু কিমান ৰিচিভ কৰিলে সেইটো তাৰ মাজত ডিফাৰেন্সটো কেনেকৈ উলিয়াব পৰা যাব অপশ্যনসমূহত চাবা এত আছে কেপিটেল ডেফিচিট বিত আছে বাজেট ডেফিচিট চিত আছে ফিস্কেল ডেফিচিট ডিত আছে নান অফ দোজ 18 নম্বৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বাজেট ডেফিচিট যিকোনো বাজেট এখনৰ ডেফিচিটৰ ওপৰত ডিপেণ্ড কৰিলেই তাৰ কিমান টকা তোমাৰ খৰচ কৰিল কিমান টকা ৰিচিভ কৰিল ওলাই পৰিব কিমান খৰচ আৰু কিমান আয় নেক্সট কুৱেশ্যন
Question number 19. In India, mutual fund are regulated by. Indiaৰ ক্ষেত্ৰত mutual fund টো কোনে regulated কৰে, কোনে চলায়? অপশ্যন সমূহত চাবা এত আছে RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, বিত আছে সেবি, সেবি মানে হৈছে Security and Exchange Board of India, আৰু চিত আছে SIDBI, আৰু তোমাৰ ডিত আছে IRDAI। 19 নম্বৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি সেবি। সেবিয়ে তোমাৰ যিকোনো মিউচুৱেল ফাণ্ড এটা ৰেগুলেট কৰে, মানে Security and Exchange Board of India। আজিৰ লাষ্ট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 20, who among the following is responsible for maintaining and establishing on efficient account and financial reporting system of India? অপশ্যন সমূহত চাবা এত আছে RBI, বিত আছে Controller and Auditor General of India মানে CAG কেক, আৰু চিত আছে নীতি আয়োগ, ডিত আছে none of those। ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি Controller and Auditor General of India মানে কেক। তোমালোকে যদি ভিডিও চাই ভাল পাইছা তেনে লাইক, সাবস্ক্ৰাইব আৰু চেনেলটো ফলো কৰিবলৈ নাপাহৰিবা, আৰু বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰি দিবা। ভিডিওটো চোৱাৰ বাবে ধন্যবাদ।